এতিয়া হৈছে বিভয়ছৰ ঘৰ ইফালে দেখি ভাই আমাক লৈ যাই আছে বিভয়ছৰ ঘৰলৈ তো হয় গাইছ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেললৈ আৰু আজি আমি গৈ আছোঁ এজন অসমৰ বিশেষ ব্লগাৰ বিভয়ছৰ ঘৰত বৰ্তমান গৈছোঁ তেওঁ বৰ্তমান মানে অসুস্থতা ভুগি আছে যোৱা কেইদিনমান আগতে এটা এক্সিডেণ্ট হৈছিল তো সেয়েহে ভাবিছোঁ আজি দুটাই খবৰ এটা লৈ না কি ভাই বিভয়ছৰ ঘৰত এটা বিভয় অসমৰ এটা নাম্বাৰ 1 ব্লগাৰ হয় তেওঁক মই বহুত বেছি ভাল পাওঁ মনে প্ৰাণে ভাল পাওঁ গাইছ আৰু আমি টিহুৰ পৰা বৰ্তমান চাইকেল লৈ যাই আছোঁ আৰু আহি পাইছোঁ বৰ্তমান আমি ৰঙিয়াৰ পৰা গৈছোঁ গণেশ্বৰ দিওঁ আহি পেলাই অলপ অফৰোডিং আৰু ভাই এতিয়া আমি যাই আছোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু ৰাস্তা একদম বহুত বঢ়িয়া ফাইনেলি আমি গণেশ্বৰ পৌঁছনে वाला हूँ तो अंकुर भाई गणेश्वर पहुँचने वाला हो और विवश को मिलने वाला हो तो बोलक আৰু এনেকৈ এতিয়া যাই আছোঁ বিভয়ছৰ ঘৰত আৰু ইফালে মিঠাই চিঠাই লৈ ল'লোঁ তো আমি প্ৰায় গণেশ্বৰৰ পৰা 6 কিলোমিটাৰমান চাইকেল চলাই যাব লাগিব ফাইনেলি আমি এণ্ট্ৰি কৰিলোঁ বিভয়ছৰ গাঁৱত আৰু এইলাখান ঠাইতে বিভয়ছৰ ভিডিঅ' বনাই থাকে ইফালে ভাই আমাক লৈ যাই আছে বিভয়ছৰ ঘৰলৈ और ये विभयसर घर इफाले देखी आगे विभयस का रोल्स रॉयस देख सकते हो कैसे टूटा पड़ा है और ये है भाई का घर कुछ अलग किस्म का घर बना रहा है भाई ने और क्या ही बोलूँ मैं भाई को देख के बहुत नर्वस फील हुआ हूँ और फाइनली मैंने विभयसर घर पर ओलालो पाल्टा उल्टा कर विभयसर घर पर ओलालो और इतना मोर विख्यात साइकेल लै और देखছি ना अवस्था रास्ता एगला जगह विभयसे फाली থাকে ओ बल्लू आया और एलाखान ठाईते विभयसे फाली থাকে पूरा एकदम और इफाले आमार अंकुर भाई पूरा गेছি और इतना आम घरक लगी प्राय 80 किलोमीटर साइकेल चला যাব লাগিব আমি और भाईक लग पाई बहुत बेसि ভাল লাগিল और এটা बस्तु बेया লাগিল মানে एक्सिडेंट हठाते হৈ गल और एक्सिडेंट माने बहुते कैसे बोले गाड़ी स्पीड चलाए तो स्पीड चलार हुआ ना तो रास्ता दी मैं गई थका अवस्था आगे दिता कुकुर पार हो गई तो तारे फल गाड़ी पड़ी गाड़ी जीतु भारी माने 390 है अपना जाने गाड़ी जीतु भारी तो सैकाने गात पड़ी किने तो बेयाक आघात पाई इफाले अंकुर भाई और मैं पूरा एकदम खाई माने रंगियाक लै যাব লাগিব এতিয়া और इफाले चाওক এইটো ৰঙিয়া চক কোনফালে দিয়ে ভাই रंगियात लोकेशन चाइसे आमी এখন गाइस की हत्या साइकिल है क्या है ब्रेक चेक नहीं है हम लोग पागल घूम रहा हूँ भाई और साइकिल में ब्रेक नहीं है দেখাইছো পাগলা করতে উড়াদি ঘুরি আছে আজি গেঞ্জি পিন্ধি এনা কাই ঘুরবা রে গেঞ্জি পিন্ধি ঘুরবা পারবো গাইস এটাকে ঘুরবা আমার ধরে যেহেতু 2 পয়সা লক করেছি না এখানে 2 পয়সা করে অলপ জোশ লইছি আমি 5-6 কিলোমিটার রঙিয়া পাম পিছত আমি আৰু ৰিটাৰ্ণ দিওক লৈ পেট্ৰল মাৰবা লাগব না আমি এটা অলপ পেটত পানী ভৰাই লওঁ পানী মানে তেল ৰ'ব ইফালে মুখ চুখটা অলপ ধুই লওঁ আমি অৱস্থা নাই দিয়ক আৰু ইফালে তেল চেল লওঁ নহয় চৰি পানী চানী আমি ল'লোঁ বঢ়িয়াকৈ বটলত ফুল কৰি আৰু এতিয়া পুনৰ যাওঁ আমি ফাইনেলি আমি গাইজ বিভয়ছৰ ঘৰৰ পৰা আমি টিহু আহি পালোঁ প্ৰায় 150 কিলোমিটাৰ চাইকেল চলাই আৰু বহুত কষ্ট হৈছে দিয়ক বহুত কষ্ট হৈছে আৰু বিভয়ছৰ ঘৰত আমি ভিডিঅ' সিনকে বনা নাই কাৰণ মানে তেওঁ যিহেতু ইমান জানে এটা ইমান ডাঙৰ এক্সিডেণ্টৰ পৰা হৈছে ভিডিঅ' বনাই যাচ্ছে আমি খবৰ ল'ব গৈছোঁ তেওঁক লগ পোৱাটো আছে বহুত বেছি ডাঙৰ কথা কাৰণ লগে নাপায় তেওঁক নাকি বহুতখিনি কষ্ট হ'ল আমাৰ সেইটোত কষ্ট হয় বহুতখিনি তথাপিতো বহুত বেছি ভাল লাগছে কাৰণ লগ পোৱাটো এটা সপোন পূৰণ হ'ল আমি আৰু যদি ভিডিঅ'টো এইখিনি চাইছিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লাইক এটা দি দিব